মই একদম নোৱাৰিছোঁ মানে মোক ডিভৰ্চ লাগে মোৰ যে কিবা অশান্তি হৈ গৈছোঁ মানে হে গাইজ আসসালামু আলাইকুম নমস্কাৰ লাইফ অফ ৰিচাত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া টাইম হৈছে দুপৰীয়া 11:30 আজি অকণমান দেৰি হৈ গ'ল মানে আজি চব কাম বন কৰি গা চা ধুই মেলি আৰু কি কয় আমি এতিয়ালৈকে একো খোৱা নাই ৰামিনুৰে খালি মানে অকণমান চপচ খালে তাকো আজি সোনকালে গা ধুৱাই দিলোঁ আৰু এতিয়া আমি খাবলৈতো গৰমা গৰম চাই আৰু আজি নাস্তা বনোৱা নাই মানে আজি সোনকালে কাম বন কৰিলোঁ সোনকালে কৰি ল'লোঁ আৰু এয়া লৈছোঁ মোৰ গৰমা গৰম চাই আৰু এয়া মিষ্টাৰ এইফালে হাই কৈ দিয়ক আৰু এয়া ৰামিনুৰ আৰু এইটো আমাৰ এয়া চাহ স্পেচিয়েল চাহ আৰু এয়া লৈছোঁ আমি আজি কাটা বিস্কুট এইটো কাটা বিস্কুট খাই যে মোৰ বহুত ভাল লাগে এইটো বহুত য়ামি লাগে আৰু এনেকুৱা গাখীৰ চাহৰ লগত কাটা বিস্কুট তিয়াই তিয়াই খাবচোন কিমান টেষ্টি লাগে আৰু এতিয়া আমি খাই আছোঁ কাটা বিস্কুটৰ চাহ আৰু আমাৰ নিচিনা আপোনালোকে কোনে কোনে চাহৰ লগত চাহত তিয়াই কাটা বিস্কুট খাই ভাল পায় কমেণ্ট কৰি জনাব আৰু আজিৰ ব্লগটো মই ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকে চাই থাকিব সেইফালকে স্কিপ নকৰাকৈ আৰু যদি একত ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহ'লে চাই থাকিব সেই গাইজ চাহ তাহ খালোঁ চাহ তাহ খাই তো দেখিছে মই চুপাৰী খাই আছোঁ আৰু হাজবেণ্ড আছে ছাইডত তেওঁ মানে এই গৰমত যে কাপোৰ চাপোৰ নিপিন্ধে নাই খালীকৈ থাকে পিকে হৈ থাকে সেইটো কাৰণে মই মানে আজিকালি ব্লগত ল'বলৈ বেয়া লাগে একেবাৰে ঠাণ্ডা দিনতে ল'ম বুলি ভাবিছোঁ আৰু হেৰি চব কাম বন হৈ গ'ল ভাবিছোঁ কি কৰোঁ কালি হাজবেণ্ডে মাক ঢেকীয়া শাক আনি দিছিলে আজি ভাজিবলৈ কাৰণে কৈছোঁ মায়ে ইয়াত পঠিয়াই দিয়াতকৈ তাতে গৈ খাই লওঁ নেকি এবাৰ ভাবিছোঁ ৰ'দ যাক দেখিলে ন মন নাযায় যাবলৈ কাৰণে ইমান চোকা ৰ'দ দিছে লাগিছে বহুত দিন পিছত আজি ইমান সোনকালে কাম বন হৈছে নহ'লে মোৰ কামেই নহয় একদম মানে আৰু মই যে কাম কৰি থকাটো দেখুৱাবলৈ মানে ইমান মন নাযায় আগতেতো দেখুৱাইছোঁ বাৰু মাজে মাজে দেখুৱাওঁ মানে ডেইলি মই সদায় একেখিনি কাম কৰা আৰু কি দেখাম আৰু সেনেকুৱা লাগে আৰু চব মোৰ তাত এটা চিলিণ্ডাৰ দেখি পাইছে আপোনালোকে পাকঘৰত মানে আমাৰ এইটো পাকঘৰ যে অকণমান সৰু নাই সেইকাৰণে চিলিণ্ডাৰটো ইয়াতে থৈছোঁ আমাৰ 3টা চিলিণ্ডাৰ আছে 2টা পাকঘৰত থোৱা আছে আৰু এটা মানে ইয়াত আছে আৰু তাকে ভাবিছোঁ এতিয়া আৰু মোৰ বাৰ্থডে আহি আছে নহয় বেছিদিন নাই আৰু এতিয়ালৈকে প্লানিং কৰা নাই কি কৰোঁ আজিতো হেৰি হ'ল আজি 24 তাৰিখ হ'ল নেকি ন কেই তাৰিখ আজি ঐ হিৰ' আজি কেই তাৰিখ আজি কেই তাৰিখ 25 জুলাই আজি 25 হৈ গ'ল মোৰ বাৰ্থডে কাৰণে আৰু 2 দিন আছে বেছি দিনেই নাইকিয়া মোক কি কৰোঁ এতিয়া মাহঁতৰ ঘৰতে যাওঁ আৰু মায়ে ঢেকীয়া শাক ভাজিব বুট দি পেলাই ঢেকীয়া শাক ভাজিটো যে বুট মিলাই ভাজিলে যে বৰ ভাল লাগে খাবলৈ কাৰণে আৰু মায়ে এতিয়া বনাব তাতে ভাবিছোঁ যাওঁ পাৰ্বিনৰতো কেইবাদিনৰ পৰা গাটোৱে ভাল নাই মানে তাইৰ নখ এটা বহুত প্ৰব্লেম দি থাকে তাইৰ মানে নখটো কি কৰিলে জানো মানে বহুত দেখুৱাইছে হস্পিটেলতো তাৰপিছত আৰু এজন ডক্টৰৰ ওচৰত দেখুৱালে মানে কিবা কিবি কৰিলে আৰু কৰি বেণ্ডেজ চেণ্ডেজ কৰি থৈছে খোজ চোজ কাঢ়িব মনা কৰিছে তাইক আৰু তাই আৰামতে আছে 2 দিনমানৰ পৰা আৰু এইবিলাক বনোৱা সিজোৱা চব কাম বন মায়ে কৰিছে আৰু আজি সোমবাৰ যে সেইকাৰণে মূৰ নুধুলে ভাল নালাগে সোমবাৰ আৰু শুকুৰবাৰে মূৰ নুধুলে মোৰ ভাল নালাগে এতিয়া ভাবিছোঁ মই ৰেডি চেডি হৈ মাহঁতৰ ঘৰত যাম আৰু আপোনালোকেও যাব দি হা মোৰ লগত মাহঁতৰ ঘৰত ঢেকীয়া শাক ভাজি আৰু ভাত খাবলৈ কাৰণে আৰু তেনেহ'লে ব্লগটো একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু মোৰ মিষ্টাৰক অকণমান দেখাই দিছোঁ আছোঁ কি পজিশ্যনত আছে দেখিছে নহয় এনেকুৱা পজিশ্যনতে থাকে গৰমত সেইকাৰণে মই ব্লগত নলওঁ আজিকালি তেনেহ'লে চাই থাকিব আমি খাই আছোঁ এতিয়া ভাত ঢেকীয়া শাক আৰু বুট ভাজি চিকেন দাইল আৰু আহক আপোনালোকেও ভাত খাবলৈ আৰু আমি ভাত পানী খালোঁ ঢেকীয়া শাক ভাজি বুট দি পেলাই বনাইছিলে তাৰপিছত চিকেন আছিলে এইবিলাক জাল বনাইছিলে আৰু এই তছলিমে আইচক্ৰীম খাব বোলে ৰামিন আৰু তছলিমে ইমানে আইচক্ৰীম খাব ধৰিছে নহয় মাথাটো বেয়া কৰি দিছে অলপ আকৌ ৰামিনে কুলফি খালে তাই আইচক্ৰীম বৰফ খালে এতিয়া আকৌ এটা আইচক্ৰীম খাব লাগে এতিয়া এইবিলাক হাই কৈ দিয়া কি খাবা কৈ দিয়াচোন আৰু মই ভালে আছোঁ কৈ দিয়া এতিয়া মই আইচক্ৰীম খাম তাৰপিছত বেমাৰ হ'ম ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব
আৰু আমি এতিয়া তছনিমৰ লগত খেলি আছোঁ। আৰু ইমানেই গৰম লাগিছে নহয়, একদম থাকিব পৰা নাই ন তছনিম। हाय गर्मी हाय गर्मी उबा दे दिया Please, bye. हाय दे टेंगा खाइছে না আইসক্রিম খাইছে না কৈছে যে এনেকে হাই নি মনে টেঙা খোৱা না কৈছে যে মই দাদাক কম তই যে আইচক্ৰীম খাই আছ আকৌ কৈ দে ৰ মই কৈছোঁ ৰ মই কৈ দিছোঁ অথনি খালে আকৌ এতিয়া খাইছে ৰ মই কৈ আছোঁ। সেই গাইছ অকণমান আৰাম চাৰাম কৰি উঠিলোঁ আৰু মাহঁতৰ লাইটবিলাক যে বহুত পোহৰ কম আৰু পাৰবিনে মানে এতিয়া নাস্তা কিবা এটা বনাম বুলি কৈছে আৰু আমি চাহ এবাৰ খালোঁ 4টামান বজাত এনে সুদা চাহ আৰু এতিয়া নাস্তা কিবা এটা বনাব আৰু কি নাস্তা বনাব মই আপোনালোককো দেখুৱাম আৰু কি হৈছে মোবাইলৰ হেৰিটো ওলাই জানো পোহৰটো আৰু এতিয়া আমাৰ গেছত দাইল কটা হৈছে আৰু গেহুৰ আটা দি পেলাই মানে আটা আমাৰ ইয়াত গেহুৰে আছে নেকি এয়া এইটো আটা পেকেট এটা অমৃত আটা দি পেলাই এতিয়া পাৰবিনে নাস্তা কিবা এটা বনাব আৰু মই আপোনালোককো দেখুৱাম কি নাস্তা আৰু এয়া হৈছে আটা গেহুৰ আটা লোৱা হৈছে আৰু এয়া দুটা সৰু সৰু আলু লৈছে ডাঙৰ আলু হ'লে এটা হ'লেও হয় আৰু এয়া আলু এনেকৈ টুকুৰা টুকুৰা ডখৰ কৰি লৈছে কি বনাব এতিয়া মই আগতহে আৰু দেখুৱাব পাৰিম প্ৰথমত মানে এনেকৈ আলু দুটা লৈ ভালকৈ গোটাকৈ ধুই এনেকৈ টুকুৰা টুকুৰাকৈ চব্জিত দিয়া নিচিনাকৈ কাটি লৈছে আৰু এইখিনি ভালকৈ ধুব লাগিব আৰু দুবাৰমান আৰু ধুব লাগিব আৰু এইটো আটা ল'ব তাৰপিছত আটা দি পেলাই কি কৰিব তাৰপিছত মই দেখাম আৰু এইটো বাতি এটাত আটা অলপমান লৈ লৈছে আধা বাতি আটা লৈ লৈছে আৰু এতিয়া মিক্সিৰ বাতিটো লৈ লৈছে এইটো মিক্সিৰ জাৰটো বাতিটো কৈছোঁ মিক্সিৰ জাৰটো লৈ লৈছে এতিয়া কি কৰিবা এতিয়া এই আধা বাতি আটা ওলোৱা আছিলে যে অমৃত আটাখিনি ইয়াত ঢালি লৈছে লগতে সৰু সৰু আলু দুটা যে টুকুৰা কৰি লৈছিলে ভালকৈ ধুই লোৱা হ'ল এইখিনিও ইয়াত ঢালি লৈছে আৰু ইয়াৰ লগত দুটা কেঁচা জলকীয়া আদা সৰু সৰু টুকুৰাকৈ দি পেলাই এতিয়া ইয়াত কি দিবা নিমখ ইয়াত আধা চামুচ নিমখ দি লৈছে কেনেকুৱা লাগিব খাই নাজানো নিমখ চেনি একেলগে একেবাৰে আৰু ইয়াত একো নিদিয়া আৰু এয়া এইটো মিক্সিত মাৰি লৈছে এতিয়া সেইখিনি চব মিক্স কৰি ল'লে এইখিনি এটা মিক্সিত গুড়ি কৰি ল'ব আৰু যদি গুড়ি নহয় মানে তেনেহ'লে অকণমান ইয়াত আপোনালোকে গাখীৰ দি ল'ব পাৰে কিন্তু পানী একেবাৰে নিদিব পানী দিলে ইয়াৰ টেষ্টটো বহুত বেয়া হৈ যায় সেইকাৰণে অকণমান যদি গুড়ি নহয় ভালকৈ গাখীৰ অকণমান দিব পাৰে বা দৈও দিব পাৰে আমাৰ এই আলুখিনি ভালকৈ গুড়ি হোৱা নাছিলে সেইটো কাৰণে ইয়াত অকণমান গাখীৰ মিক্স কৰি দিব এতিয়া আৰু এতিয়া ইয়াত অকণ গাখীৰ মিক্স কৰি এতিয়া আকৌ মিক্সিত গুড়ি কৰিব আৰু এইখিনি আমাৰ চব ধুনীয়াকৈ মিক্স হৈ গ'ল আলু নিমখ চেনি তাৰপিছত আটা গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল আৰু অকণমান গাখীৰ লগতে দিয়া হ'ল ধুনীয়াকৈ মিক্স হ'বলৈ কাৰণে আৰু এইখিনি এতিয়া এই বাতিটোত ঢালি দিব আৰু এইয়া গাইজ মছলা লৈছে চব কি অকণমান জিৰা ন জিৰা কাশ্মীৰী জলকীয়া গুড়ি অকণমান মিট মছলা তাৰপিছত ধনিয়া আৰু এইটো গৰম মছলা এইটো হৈছে জিৰা গোটা জিৰা আৰু কাশ্মীৰী জলকীয়া মিট মছলা ধনিয়া গুড়া আৰু এইটো কি গৰম মছলা এতিয়া এইখিনিকে ইয়াত মিক্স কৰিব এতিয়া গোটেইখিনি ইয়াত মিক্স কৰি দিব আৰু লগতে সেইফালে কেৰাহী পাতি থৈছে তেল গৰম হ'বলৈ আৰু এইখিনি চব ইয়াত মিক্স কৰি দিছে চামুচ দি পেলাই ইয়াত এতিয়া আৰু এয়া লাষ্ট আধা চামুচ চাট মছলা দিছে এইখিনিত এইটোৱে বাকী আছিলে লাষ্ট এতিয়া চাট মছলাটো দি ভালকৈ মিক্স কৰি লৈছোঁ আৰু এই চব গাইজ গছৰ ধনিয়া পাতে নাইকিয়া বজাৰত পাবলৈও নাই এই নগা ধনিয়া অকণমান কাটি পেলাই এনেই ইয়াত দি মিক্স কৰি দিছে আৰু যে মান ধনিয়া দিলে বেছি ভাল কিন্তু ধনিয়া পাবলেই নাই এতিয়া ধনিয়া দিলে ভাল লাগে গোন্ধও হয় আৰু দেখিবলৈও ভাল লাগে সোৱাদো লাগে খাই
আৰু এইখিনি হৈ গ'ল। এতিয়া খালি এইখিনি এক কেৰাহীত তেলত দি দিছে সৰু সৰু অলপ অলপকৈ। এয়া কৰি ল'ব আৰু ফ্ৰাই কৰি হৈ যাব। এইটোৱে আমাৰ ইভিনিং নাস্তা। আজি চাহৰ লগত আমি এইটোৱে খাম। আৰু ইয়াৰ নাম চাম নাই, খালি নাম চাম নাজানো। এইটো নাম নোহোৱা এইটো ইভিনিং নাস্তা। আৰু এইটো আমাৰ নাস্তা আৰু এয়া চাহ। আৰু মই বহুত মূৰৰ বিষত ইমান দেৰি ভিডিঅ' বনালোঁ। এতিয়া মই টেবলেট খাইছোঁ এলাৰ্জিৰ। আৰু এতিয়া মই এয়া চাহ খাইছোঁ এয়া। আৰু মানে কি পাৰ্বিনে এইটো কিবা এটা আন্দাজতে বনালে যেন পাইছোঁ। ইমান বেয়াও নহয় খাবলৈ কাৰণে, আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু ইমান বহুত সোৱাদো বুলি নকওঁ আৰু, আছে আৰু ঠিক ঠাক, ভালেই লাগিছে, বেয়া লগা নাই। ট্ৰাই কৰি চাব পাৰে। আৰু আমি এতিয়া চাহ খাই আছোঁ, আমি চাহটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তেনেহ'লে চাই থাকিব। মাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু গধূলিৰ পৰা মোৰ এনেকুৱা মূৰৰ বিষ উঠিছে নহয়, মূৰৰ বিষত থাকিব পৰা নাই। এনেকুৱা মানে মই পাৰ্বিনে গধূলি নাস্তা বনাই আছিলে যে, তেতিয়াৰ পৰা যে এনেকুৱা মূৰৰ বিষ ধৰিছে। প্ৰথমত গোটেই মূৰটোত মানে গোটেইখনত হৈছিলে। তাৰপিছত মোৰ এলাৰ্জি, মই ভাবিলোঁ এলাৰ্জিৰ কাৰণে বিষাইছে নি, মোৰ মানে চাইনাছ এলাৰ্জিৰ প্ৰব্লেম আছে। তাৰপিছত টেবলেট খালোঁ। হাজবেণ্ডে ঘৰত আহি টেবলেট নিলে। টেবলেট খাই পেলাই এক চাইডে মোৰ ইমান দূৰকৈ ভাল হ'ল, ইটো চাইড মানে মোৰ একদম বিষত যে মোৰ মানে কিবা হৈ গৈছে, মানে বিষত মোৰ একদম একো ভাল লগা নাই। তাৰপিছত মায়ে পূৰা তাত একদম ঠাণ্ডা তেল লগাই দিলে, নৱৰত্ন তেল পূৰা একদম চুপচুপীয়াকৈ মায়ে অকণমান লগাই দিলে, মানে হেৰি তালু তেনেকুৱা হেৰি কৰি মেলি লগাই দিলে। গোটেই এডোখৰলৈকে পূৰা তেল তেল হৈছে, গোটেই মুখখনত লাগি গ'ল। আৰু ঘৰত আহি মই একদম মানে ভাত চাত তাত একো খাব পৰা নাই, মই ইমান গাটো বেয়া লাগিছে। তাৰপিছত ঘৰত আহি মই মানে ভালকৈ আৰু তেল লগালোঁ। একদম মই যিটো তেল লগাওঁ মানে সেইটো তেল মই আহি পেলাই লগালোঁ। তথাপিতো ইমান আৰাম পোৱা নাই। তেল লগাই ভালকৈ মূৰ চুৰ ঘূৰণিয়ালোঁ। তথাপি এটা চাইড বিষাই আছোঁ। মানে মই অশান্তি পাইছোঁ জানেনে এই বেমাৰবিলাকৰ পৰা। মই অথনি ভিডিঅ' কৰিবই ভালকৈ নহ'লে, মানে যেনেকৈ অকণ ভিডিঅ' কৰিলোঁ, মূৰৰ বিষ লৈ ভিডিঅ' কৰিলোঁ, মই চকু মেলিব পৰা নাছিলোঁ। তথাপি এলাৰ্জি প্ৰব্লেমটো অকণমান আৰাম পাইছোঁ, বা এটা চাইড আৰাম হৈছে মানে, কিন্তু এই চাইডটো মোৰ পূৰা বিষ হৈ আছে। গাটো একদম ভাল লগা নাই। চকুটো ফুলি গৈছে, মানে মুখ চকু ফুলি গৈছে। মই একদম নোৱাৰিছোঁ, মানে মোক ডিভৰ্চ লাগে। এই বেমাৰবিলাকৰ পৰা যে একদম ডিভৰ্চ লাগে, মই নোৱাৰিছোঁ আৰু। মোৰ একদম কি এনেকুৱা বেমাৰবোৰ ধৰিলে নহয় মোৰ এটাকৈ। মোৰ 32 বছৰ, এই জুলাই 28 তাৰিখে মোৰ 32 years সোমাব, 32 বছৰ। কিন্তু মানে বেমাৰে মোক বেছি বয়সস্থ বনাইছে মানে। আৰু শকতটো, মোৰ যে শকতটো মই এনেকুৱা চেষ্টা কৰোঁ ক্ষীণাবলৈ, তথাপি মই নিক্ষীণাওঁ। মই থাইৰয়ডৰ প্ৰব্লেম থকাৰ কাৰণে চাগে মানে মই ইমান চেষ্টা কৰিলেও মই ক্ষীণাব হৈ গৈছোঁ। মানে যিমানটো মোৰ বয়স নহয় ন, মোৰ বয়সতকৈ বেছি শকত নিচিনা লাগে মানে, আৰু বয়সস্থ নিচিনা লাগে সেই শকতটোৰ কাৰণে। আৰু বেমাৰবিলাকেতো মোৰ লগেই নৰা হৈছে। মই যে একেবাৰে অশান্তি হৈ গৈছোঁ মানে এই বেমাৰবিলাকৰ পৰা। মৰিলে লগত যাব আৰু এইবিলাক বেমাৰ, আৰু লগেৰা বেমাৰ নহয় যিকেইটা বেমাৰ হৈ আছে বৰ্তমান। আজি মই ভালকৈ ভিডিঅ' বনাবও নোৱাৰিলোঁ। দিনটো এনেই জধে মধে আৰু যেনে তেনে আপোনালোককো অলপ অলপকৈ ভিডিঅ' কৰি কোনোমতে দেখালোঁ। আৰু ইমান গৰম নাছিলে যদিও মানে গোপগোপনি গৰম এটা আছে আজি দিনটো। আৰু গধূলিৰ পৰা অলপ অলপ ইয়াত বৰষুণ দি আছে, মানে অলপ চলপ আৰু লাহে লাহে। কিন্তু মানে ঠাণ্ডাটো ইমান লগা নাই, গৰমে লাগিছে। এতিয়াও মই ফেন চলাই থৈছোঁ, জানো আপোনালোকে মোৰ চাউণ্ডটো ক্লিয়াৰকৈ শুনিছেনে নাই শুনা, ক'ৰ পৰা নাই। গৰমত মানে বহিব পৰা নাই। আৰু এতিয়া যাম মই, টেবলেট চেবলেট খালোঁ, এতিয়া শুম আৰু। শুলে কিজানি আৰাম লাগিব, ৰাতিপুৱালৈকে ফ্ৰেছ হ'ম। ফ্ৰেছ হ'লে ৰাতিপুৱা আপোনালোকক আকৌ লগ পাব পাৰিম মৰ্ণিঙত। তেনেহ'লে আজিৰ ভিডিঅ'টোতো মই ভালকৈ একোকৈ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। আপোনালোকে প্লিজ বেয়া নাপাব, যেন তেন এডজাষ্ট কৰি ল'ব। অলপকৈ যিমানটো পাৰোঁ দেখালোঁ। আৰু পাৰ্বিনে গধূলি যিটো নাস্তা বনাইছিলে ভালেই আছিলে খাবলৈ কাৰণে। তাই মানে ইউটিউবত চাই ক'ৰবাত শিকিছিলে। মই বোলো আপোনালোকো অকণমান দেখুৱাই দিওঁ তাইক কি নাস্তা বনাইছে। আৰু ভালেই লাগিলে খাবলৈ, ইমান বেয়াও লগা নাই। কিন্তু ইমানো হাই ফাই বহুত বেছি ভাল লাগিছে বুলি মই এনেই মিছা কথা আপোনালোকক নকওঁ। আৰু ভালে মোটামুটি ভাল লাগিলে। মোৰ হাজবেণ্ডেতো পচন্দে ভাল নাপালে খাই পেলাই, মানে আমি যেনেকৈ খালোঁ চবেই। আৰু তেনেহ'লে আজিৰ ব্লগটো মই আৰু দীঘলীয়া নকৰাকৈ ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। যদি আজি ব্লগটো অকণমান হ'লেও ভাল লাগিলে, একোতো তেনেকুৱা দেখাব নোৱাৰিলোঁ, তথাপিও আপোনালোকৰ অকণমান হ'লেও ভাল লাগিলে যদি প্লিজ লাইকটো কৰি দিব। আৰু যিসকল লোক মোৰ চেনেলত নতুনকৈ আহিছে, তেওঁলোকে মানে বহুত এনেকুৱা আছে মানে ছাবস্ক্ৰাইব নকৰাকৈ বহুতে মোৰ ব্লগ চাই আছে। তেওঁলোককে কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে।
আপোনালোকে ছাপোৰ্ট কৰিলে মোৰো অকণমান মানে উৎসাহ হয় মনত, আৰু নতুন নতুন ভিডিঅ' বনাবলৈও মন যাব মোৰ তেতিয়া। আৰু ইউটিউবত আহিছোঁ যেতিয়া আপোনালোকে ছাপোৰ্ট নকৰিলে মই কেনেকুৱা আগবাঢ়িম কওক, আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। তেতিয়া মোৰ আৰু বহুত দিনলৈকে মোৰ মানে তেতিয়া আৰু ভাল ভাল ভিডিঅ' বনাবলৈ মোৰ মন যাব। নহ'লে আজিলৈ বাই বাই, আৰু মোৰ বেমাৰবিলাকো কেতিয়া মই বাই বাই ক'ম মই নাজানো। গুড নাইট।